খন্তেকীয়া জীৱন আজি আছো কালি নাই আহক আমি সময় নষ্ট নকৰি ভিডিঅ'টো চাওঁ আমি যদি লুকা চুরি করলাম না তাহলে না ঠিক আছে হ'ব বসাইত কর নামা কইটা অটো দাও মানা কইবা সুগেল এমপিজমেন্ট কি আহে আৰু থানা পৰা মাতি আছে অলপ জিৰা কল ৰ'ব আপোনালোকে ভাবিছে টেম্পুটি এক্সিডেণ্ট কৰিছে কি তেনেকুৱা নহয় আপোনালোকে স্ক্ৰীনত দেখি থকা এই টাৱাৰটোৰ নিচিনা 18টা টাৱাৰৰ ৰেঞ্চ আৰু চাবি উদ্ধাৰ হৈছে এই টেম্পুটোৰ পৰা ঘটনাটো সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ধৈৰ্য সহকাৰে চাই থাকক মই আপোনালোকক কথা দিছোঁ যে আপোনালোকৰ সময় আৰু MB অযথা নষ্ট মই নকৰোঁ মই আজি প্ৰমাণ সহকাৰে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে ভাল মানুহ পৃথিৱীত আছে মই এতিয়া গৈ আছোঁ আমাৰ বাৰীৰ পিছফালে থকা টাৱাৰটোৰ তাতে আপোনালোকে লক্ষ্য কৰক এই টাৱাৰটোৰ তলত এটা জিজি আছে তাত ডিজিটো এটা তলা আছে আৰু তলাটো ডাঙৰ ডাঙৰ চাবি থাকে আৰু বাউণ্ডাৰীটো যে আছে লোহাৰ দেখিছে তাতো এটা চাবি থাকে আৰু ৰেঞ্চ পাতি বিভিন্ন ধৰণৰ সা সঁজুলি তেওঁলোকৰ লগত থাকে আৰু সেইবিলাকে হেৰাইছে টাৱাৰ টেকনিচিয়ানজনৰ বাইকত এনেকৈ ওলমাই ৰাখিছিল আৰু তেওঁ এটা টাৱাৰৰ পৰা আন এটা টাৱাৰলৈ যাওঁতে ৰাস্তাত ক'ৰবাত পৰি গ'ল কিন্তু মোৰ বোধেৰে তেওঁ যে ৰাখিছিল বাইকত ওলমাই ৰখা পদ্ধতিটো বোধহয় ঠিক হোৱা নাই ভালকৈ ৰাখিলে হয়তো আজি এই অৱস্থা নহ'লহেঁতেন টেকনিচিয়ানজনে আমাক ফোন কৰিলে আমি ৰাস্তাৰ পিনে বিচাৰিবলৈ ওলাই গ'লোঁ আৰু ওলাই যাওঁতে এজন ব্যক্তিয়ে আমাক সুধিলে তোমালোকে কিবা বিচাৰি আছা নেকি আমি ক'লোঁ আমি কিবা তলা আৰু চাবি আৰু কিছুমান ৰেঞ্চ বিচাৰি আছোঁ তেওঁ ক'লে যে এটা টেম্পু চালকে পাইছে আৰু টেম্পু চালকজনে ফোন নম্বৰ দি গৈছে তেওঁক কোনোবা গৰাকী ওলালে যোগাযোগ কৰিবলৈ কৈছে টেম্পু চালকজনক ফোন কৰাত তেওঁ আহি ঘটনাস্থলীত খন্তেক সময়ৰ ভিতৰতে উপস্থিত হ'ল এখন নাম্বার লাগবে তুমি নাম জিরা বস্তু উপায় নাই তুই হলো বাসু কিন্তু এটা চিন্তা কর ওই হলো বাদ দে আচ্ছা ঠিক আছে কোনো ওইলা টেনশন করবা না লাগে ওইলা টেনশন করবা এখন তুমি বুঝি লবা লাগবে না বস্তুটা ওই বুঝি লক তুমি আপনার নামক জানাবো না আমি হেনদিকে নিছে হেনদিকে ঠিক আছে আচ্ছা করছে বলে এই হেনদিকে মানুষটা পুরাইছে আরে হবো ঠিক আছে রে এখন বস্তুটা বুঝাই দিবা লাগবে না যার বস্তু তাই বুঝি লবা লাগবে তো যদি লুকা চুরি করলাম না তাহলে না ঠিক আছে হবো বসাইত কর নামা কইটা অটো দাও মানা কইবা সুগেল এমপিজমেন্ট কি আহে টেম্পো চালকজনে কৈ আছে তেওঁ হনো 150 টকা দি কিনি লৈছে তেওঁ কোনবা পথচাৰীয়ে পাইছিল তেওঁৰ পৰাতে কিনি লৈছে এইখিনিতে মই এটা কথা ক'ব খোজো যে গৰাকীবিহীন কোনো বস্তু কিনাৰ আগতে আপুনি 10 বাৰ ভাবক গৰাকীবিহীন বস্তু এটা কিনা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত আপুনি দোষী সাব্যস্ত হ'ব পাৰে অৱশেষত তেওঁ আহিলে থানাৰ পৰা এন্ট্ৰি নিদিয়াকৈ তেওঁক আমি বস্তুবিলাক বুজি ল'বলৈ ক'লোঁ যি কি নহওক আমি এটা ভয়ংকৰ পৰিস্থিতিৰ মোকাবিলাৰ পৰা হাৰি গ'লোঁ 18টা টাৱাৰ শ্বাটডাউন হ'লে আজিৰ নিচিনা ডিজিটেল দুনিয়াত কি এটা পৰিস্থিতি হ'লহেঁতেন ভাবক অৱশেষত টেকনিচিয়ানজনৰ মুখত হাঁহি বিৰিঙিছে আপোনালোকে লক্ষ্য কৰিব পাৰিছে যি কি নহওক আমিও নিজকে নিজে কিবা এটা ভাল কাম কৰা যেন অনুভৱ কৰিছোঁ অৱশেষত টেম্পু চালকজনক টেকনিচিয়ানজনে 200 টকা দি দিলে তেওঁ 200 টকাতকৈ বেছি দিব খোজাত টেম্পু চালকজনে 200 টকাতকৈ বেছি নলওঁ বুলি অমান্তি কৰাত তেওঁ 200 টকাই দিবলৈ বাধ্য টেম্পু চালকজনে এটা বিৰল উদাহৰণ দি গ'ল যে মহানুভৱতা আৰু মানৱতা আজিও জীয়াই আছে আপোনালোকে বেলেগৰ বস্তুৰ ওপৰত লোভ নকৰিব কেতিয়াও মই আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা সমাজলৈ বিশেষকৈ যুৱ প্ৰজন্মলৈ কিবা এটা পজিটিভ বাৰ্তা মানে বিশেষকৈ এটা ভাল চিন্তাধাৰা পজিটিভ বাৰ্তা এটা যুৱ প্ৰজন্মলৈ যাব বুলি মই আশা কৰোঁ গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ যে এই ভিডিঅ'টো সকলোৱে পাবলৈ শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব জয় হিন্দ